ধন্যবাদ থাকিল। এইবাৰ আমাৰ আজিৰ আমন্ত্ৰিত মেইন গোষ্ঠী ওসি মহোদয় কুৰিয়াম থানা এখন গামছা দেওয়ার জন্য আমার মাইখিনি অনুরোধ জানাই। তাৰপাছত আমাৰ বলিয়াবাথান বিশ্ব উৎসৱ পালন সমিতিৰ গড়েয়া মানি শ্ৰীযুত বৃন্দাবন রায় ডাঙরিয়াক এখন আমার জাতীয় গামছা দিয়ে সম্বর্ধনা জানার জন্য মাইখিনি। তাৰপাছত আমাৰ বিশ্ব উৎসৱ পালন সমিতিৰ বুদ্ধিদাতা শ্ৰীযুত দুৰ্গেশ। তাৰপাছত বলিয়াবাথান বিশ্ব উৎসৱ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বলিয়াবাথান বিশ্ব উৎসৱ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ফিতাখন কাটি দেওয়ার জন্য কাটি অফিসটা মুকলি করে আর যদি মানে ফিতাখন কাটার আগতে দুই এক কথা কয় আমার বিশ্ব কমিটি স্বেচ্ছাসেৱকমূলক কোৱাৰ জন্য আৰু বিশিষ্ট ব্যক্তিসকল আৰু আপোনাৰ সাংবাদিক বন্ধু দুজন লগতে আৰু যিসকল আজি মোক যে মানে আজি ইনভাইট কৰি আনি মোক এই সুযোগটো দিছে যে কাৰ্যালয়টো অপেনিং কৰাৰ যিটো মানে দায়িত্ব বুলিও নহয়, একচুৱেলি এইটো মোৰ কাৰণে এটা মানে সৌভাগ্যৰ কথা বুলি মই ভাবোঁ। মোৰ ভাল লাগিছে আৰু পৰাও যিমানখিনি সহায় হৈছে কথা দিলোঁ। ঠিক আছে এইবাৰ আমাৰ নাৰিকলটা পাতে দিব আমাৰ ওচৰ সাহেবে জগাত দে। নমস্কাৰ। আমাৰ বলিয়াবাথান বিশ্ব পালন সমিতিৰ তৰফৰ পৰা আমি প্ৰথমতে মই অসমবাসী ৰাজ্যক বিশ্বৰ শুভেচ্ছাৰ নতুন বছৰৰ শুভেচ্ছা জনাম। আৰু আমাৰ যিটো বিশ্ব পালন বলিয়াবাথান বিশ্ব পালন বুলি আমি দুখীয়া কাৰ্যসূচীৰে অহা 30 এপ্ৰিল 1 মে তাৰিখত দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বিশ্ব পালন কৰিবলৈ ওলাইছোঁ। আমাৰ এই বিশ্ব পালন যিটো আমাৰ প্ৰগ্ৰাম হ'বলৈ ওলাইছে, এই প্ৰগ্ৰামত আমাৰ কমতাপুৰ এছ'চিয়েশ্যন কমতাপুৰ আৰ্টিষ্ট ছ'চাইটি এটা অনুষ্ঠান আছে, তেখেতসকলৰ আমাক সহযোগ কৰাৰ মানে আগবাঢ়িছে। তো বলিয়াবাথান বিশ্ব পালন সমিতিৰ উদ্যোগত আৰু কমতাপুৰী আৰ্টিষ্ট ছ'চাইটিৰ সহযোগত এখন আমাৰ বিশ্ব 21 সংখ্যক বলিয়াবাথান বিশ্ব উদযাপন সমিতি এটা অনুষ্ঠান প্ৰগ্ৰাম লোৱা হৈছে। চ' ৰাইজৰ পূৰ্ণ সহযোগিতা লগতে আজি ইয়াত অহা সাংবাদিক বন্ধু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰোঁ আৰু পৰৱৰ্তী সময়তো যাতে আপোনালোকৰ সহায় সহযোগিতা মানে কামনা কৰিলোঁ। ধন্যবাদ।